হেল্ল' বন্ধু বান্ধৱীসকল, কি খবৰ আপোনালোকৰ? মই বহু কেইমাহৰ আগৰ ভিডিঅ'তে আপোনালোকক দেখাবলৈ আগলৈ ভিডিঅ'টো চাই থাকিব। এয়া দেখিছেনে, আমাৰ নামঘৰত অখণ্ড ভাগৱত পাঠ পঢ়িছিলে। সেয়ে আমাৰ ছোৱালী কেইজনী পানী তুলিবলৈ গৈছে, লগত এয়া আইসকলো গৈছে। আমাৰ দেখিছেনে ইমান ধুনীয়া লাগিছে। এয়া পিছল যে সেইকাৰণে দাঙি দাঙি অনা হৈছে দেই। আৰু আমাৰ সকলোৰে কাপোৰবোৰ ৰঙা চাদৰ, মুগা ৰঙৰ মেখেলা, মুগা ৰঙৰ ব্লাউজ, কিমান ধুনীয়া লাগিছে চাওকচোন। এইবিলাকো আমাৰ ছোৱালীসকলক আনি আছে দেই। সকলো নিয়ম নীতিৰ মাজেৰে অনা হৈছে। দেখিছেনে দেৰি হৈছে যে দৌৰি দৌৰি অহাগতে আহিছে। আৰু এইফালে আকৌ আমাৰ দেহা মানুহ কিমান সকুমানি আছিলে, এতিয়াতো বহুতেই ডাঙৰ হৈ পৰিলে দেই। চাদৰ মেখেলা পিন্ধি আগলৈ পাছলৈ চাই খোজকাঢ়ি গৈ আছে। আৰু ইয়াত দেখিছে আইসকল আহি আছে। এইফালে আকৌ ভাবিলোঁ নিজেও অকণমান ভিডিঅ' উঠি দিওঁ। চেহেৰাটো কিন্তু আগতে অকণ বেলেগ আছিলে। এয়া আকৌ আমাৰ আদৰণি গেট। দেখিছেনে ইমান ধুনীয়া লাগিছে ৰাস্তাটো চাওকচোন। আৰু সকলোৰে কাপোৰবিলাক একে হ'লে কিবা এটা মৰমেই লাগে। এইফালে আকৌ সেৱা কৰি দিছে নামঘৰৰ ভিতৰত সোমাবলৈ বুলি। এয়া আকৌ বৰ্তাই গংগাজল ঢালি আছে। ইমান ধুনীয়াকৈ আমাৰ নামঘৰৰ ভাগ সজাইছে, ৰাতি হ'লে মানে আৰু জিলিকনি উঠে। এয়া আকৌ আমাৰ নামঘৰত মাধুৰ্য বৰুৱাদেৱ উপস্থিত হ'লেহি ৰাতিপুৱাই আহি। ইমান ধুনীয়াকৈ কথা কয় যে শুনিয়ে ভাল লাগে। এয়া আকৌ ৰাতিৰ দৃশ্য। পুখুৰীটো দেখিছেনে, লাইট লগাই ইমান ধুনীয়াকৈ ওপৰলৈ পাইপে পানী পঠাই দিছে। এয়া আকৌ ৰাতিপুৱা দেই, বতাহত ইমান ধুনীয়াকৈ ফুলবিলাক নাচি আছে দেখিছেনে বাৰু। এয়া আমাৰ নামঘৰ গেটখন। এইফালে আকৌ আমাৰ আইসকলে অতিথি আদৰিবলৈ বহি আছে। এয়া আকৌ অতিথি আহি চাকি জ্বলাইছে। বহুত দূৰৰ পৰা আহিছে বাৰু দেই। এয়া আকৌ চাকি জ্বলাই থৈছে। এইফালে দেখিছেনে ইমান ধুনীয়াকৈ সজাই ৰাখিছে। আমাৰ কিন্তু নামঘৰ ভাগ সজোৱাত সহায় কৰিছে আমাৰ ৰাইদাংজুৰি শিক্ষক পবিত্ৰপ্ৰাণ বৰুৱা ছাৰ। এইফালে আকৌ পাঠ পঢ়ি আছে দেই, শুনিও ভাল লাগে। সঁচাকৈ সেই 7 দিন যে দিন ৰাতি কেনেকৈ পাৰ হৈ গ'ল একো গমেই নাপালোঁ। এতিয়া আকৌ প্ৰসাদ দিয়া সময় হৈছে। এতিয়া প্ৰসাদ দিব আৰু এয়া প্ৰসাদ খাবলৈ বহিছে। আৰু এইফালে আকৌ আমাৰ ডাঙৰ বৰ্তা দেই প্ৰসাদ খাবলৈ বহিছে। ভাবিলোঁ ভিডিঅ' অকণমান কৰি ৰাখোঁ। কৈছে দেই কৃষ্ণকৈ কিবা কথা পাতিছে আচলতে। আকৌ ইয়াত জলপান খোৱা, চাহ খোৱা এইফালে ভাগ ভাগ কৰি দিছে। এডোখৰত চাহ খোৱা, এডোখৰত জলপান খোৱা আৰু বেলেগকৈ এডোখৰত ভকতে খোৱা বুলি। এইফালে আকৌ বৰ্তাহঁতে ভাজি বনাইছে। এজন বৰ্তাই ভাবিছে আমি ফটো মাৰিছোঁ বুলি, কিন্তু কৈ নিদিলোঁ যে ভিডিঅ' বনাইছোঁ বুলি দেই। একদম ৰখি দিছে ধুনীয়াকৈ। এইফালে দেখিছেনে চাহ খাই আছে। মানুহো কিন্তু যথেষ্ট হৈছিলে বাৰু দেই। এইফালে আকৌ আমাৰ প্ৰভু। এয়া আকৌ আমাৰ মামা দেই, নামঘৰত মানে গুদাম ৰখীয়া হৈ আছিলে বৰ্তমানৰ কাৰণে। দেখিছেনে গুদামত বস্তু ৰাখিছে। আৰু এইফালে এজনে চাহ খাই আছিলে, মানে ভাগ ভাগ কৰি দিছে কাম। আজি মানে কোন কেনেকৈ ক'ত কি কৰিব সেই সকলোবিলাক মানে কামৰ ভাগ কৰি দিছিলে সেইজন। আৰু আমাৰ মামা গুদাম ৰখীয়া সেইকাৰণে বহি আছে আৰু তাতে। এইফালে আকৌ জেঠু আছে দেই। যদি ভিডিঅ'টো চাই ভাল লাগিলে তেনেহ'লে আজিলৈ বাই।